Hello everyone, মই Papu, my second channel Papu Blog 100K লৈ আপোনালোকক স্বাগতম জনাইছো। মানে আজি মই বহুত দিনৰ বিৰতিৰ মাজত মোৰ সাং ফাৰ্মখন ভাঙিলো। মানে ফাৰ্মখন নহয়, মোৰ প্ৰত্যেকবাৰ ভুল হয় কথাটো কৈ থাকোতে। সাং বিলাক ভাঙিলো। আৰু আপোনালোকক বহুত দিনত ওলাইছো, মোৰ চেনেলটো প্ৰায় মানুহে চাইছে আৰু মোক ফোনো কৰিছে। সাং ফাৰ্ম মানে সাঙৰ বিষয়ে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ। আজি কমসে কম ভঙা আজি 21 দিন 25 দিন মান হ'ল। নেক্সট কোটা মোৰ মাটিত কৰিবলৈ মই চেষ্টা কৰিলোঁ। এতিয়া মাটিতে কৰিছোঁ। আজি 21 দিন হৈছে। আপোনালোকক মই মোৰ ভিডিঅ'টো দেখুৱাওঁ। সাং ফাৰ্মত মই কিমান প্ৰব্লেম হৈছিলে, কি আছিলে আপোনালোকক মই সবিশেষ জনাই যাম। ভিডিঅ'টো মই বেক কেমেৰা কৰিলোঁ, ভিডিঅ'টো চাই থাকক। Hello everyone, so মই মোৰ আগৰ চেনেলটো চালে আপোনালোকে গম পাব। মই ইয়াতে 5 ফুটীয়া সাং বনাইছিলোঁ। এই খুঁটাটো দেখিছে নহয়, খুঁটাটো তাৰপিছত ইয়াৰ পৰা ইয়ালৈকে 10 ফুটীয়া বনাইছিলোঁ আৰু ইয়াৰ পৰা ইয়ালৈকে 5 ফুটীয়া বনাইছিলোঁ। 2 ফুটীয়া ৰাস্তা কৰিছিলোঁ এনেকৈ। এখন গোটেই চাংখন ভাঙিলৈ এখন থৈ দিছোঁ। ইয়াতে বস্তুবিলাক থৈছোঁ। ইয়াতে লগতে নেট লগাইছিলোঁ। নেটবিলাক মই এই বাহিৰত এতিয়া লগাই দিলোঁ, দেখিছে নহয়। চাইডে চাইডে নেউলৰ কাৰণে মানে যিখিনি ভাঙিলোঁ, কিন্তু মোৰ যিটো টকা খৰচা হ'ল সেইটো থলে নগ'ল। তাৰপৰা এতিয়া মই মাটিতে কৰিছোঁ। তাৰমানে মই এক্সপিৰিয়েঞ্চটো লৈ ল'লোঁ। প্ৰথমতে মই অলপ মোৰ টকা খৰচা হ'ল। ইয়াত মই মানে চাঙত কৰিব লৈছিলোঁ। এইটো চাইডে মই মাটিত থৈছিলোঁ, দেখিছে নহয়, মাটিত কৰিছিলোঁ। কিন্তু মোৰ বডি ৱেটটো মাটিত বেছি ধুনীয়া হৈছিল। গতিকে মই চাংবিলাক ভাঙিলোঁ। চাংবিলাকত মোৰ কি প্ৰব্লেম হয় মই আপোনালোকক কৈ যাওঁ। চাঙত মানে কি হয়, কুকুৰাবোৰ যেতিয়া 5 ফুটীয়া হয় এনেকৈ লাইন থাকিব, চব মই দেখুৱাই দিছোঁ। এই খুঁটাটো আপোনালোকে দেখিছেনে, ইয়াৰ পৰা 5 ফুটীয়া যেতিয়া যাব মই এনেকৈ থাকিব, কিন্তু চাং থাকিব। এই চাঙৰ খুঁটাবিলাক দেখিছেনে, এইকেইটা মই এৰুৱাই দিয়া নাই। চাংখন এনেকুৱাই আছিলে, মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এনেকুৱাই আছিলে, মানে এইবিলাক এৰে পিছত এনেকৈ লগাই দিয়া হ'ল। অলপ ফাঁক আছিলে এইবিলাক, তাৰপৰা নেট আছিলে, হেণ্ডালি আছিলে। এতিয়া পিছত মানে থাকি যোৱাৰ কাৰণে মই মানে এইকেইটা লগাই দিছোঁ, অলপ মানে টাইট কৰি দিছোঁ। তাৰপৰা এই ডিষ্টেঞ্চটো দেখিছে নহয়, ইয়াৰ পৰা ইয়ালৈকে 5 ফুট হৈছিলে। ইয়ালৈকে যেতিয়া ইয়াত দানা পাত্ৰবিলাক আৰু পানী পাত্ৰবিলাক মাজে মাজে দি দিছিলোঁ, যেতিয়া অলপ ডাঙৰ হৈ যায়, 1 কেজি পাৰ হয়, তেতিয়া দানা যেতিয়া শেষ হয় বা থাকেও অলপ থাকে, যেতিয়া মই দানা দিবলৈ যাওঁ তেতিয়া কি হয়, গোটেই কুকুৰাবোৰ ইয়াৰ পৰা তাৰলৈকে দৌৰ মাৰে। মানে দৌৰ মাৰোঁতে কি হয়, যিবিলাক পানী বাচন থাকে, এনেকুৱা পানী বাচনবিলাক সিহঁতি খুন্দিয়াই পেলাই দিয়ে। পানীটো কম থাকে, অলপ থাকিব, দৌৰ মাৰিব। দানা যেতিয়া ঢালি দিয়াৰ লগে লগে চাউণ্ডটো যেতিয়া শুনোতে এনেকৈ সিহঁতি খুন্দিয়াই যায়। মানে বহুত মানে দৌৰা দৌৰিকৈ খাবলৈ যায়। আপোনালোকে নিজে কৰিলে পিছত প্ৰমাণ পাব। যেতিয়া এই পানীখিনি যেতিয়া পৰি যোৱাৰ লগে লগে মাটিত মই প্ৰথমতে মানুহে মোক কমেণ্ট আহিছে, ভুচি নিদিছিলে, ভুচি দিব লাগে। মই দিছিলোঁ। এইবিলাক কাঠ আমাৰ ইয়াত ধানৰ ভুচি বুলি কয়, ফলীয়া ধানৰ ভুচি দিছিলোঁ। ধানৰ ভুচি 1 সপ্তাহৰ ভিতৰত পূৰা ডাঠ হৈ গৈছে। মালটো মাল একদম পূৰা ডাঠ হৈ গ'ল। ডাঠ হোৱাৰ পিছত পানীটো পৰিলে তাত মাখি জমা হয়। মাখি জমা মানে মাখি পোহা নিচিনাই মোৰ হৈছিলে। কিন্তু মানুহে কয় এমনিয়া গেছ নহয়, গেছটো হয়। মালটো কি হ'ল, ডাইৰেক্ট মালটো পৰি যায়। তাৰপিছত আকৌ মই এনেকুৱা মোৰ হেৰি আছে, মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এনেকুৱাকেইটালে মানে মই এনেকৈ আঁচুৰি দিলে পূৰা একদম ডাঠ গোটাকৈ লাগি ধৰে। তাৰপিছত মাখিবিলাকে বগাকৈ কণী পাৰে। কণী পৰাৰ পিছত মোৰ এনেকুৱা প্ৰব্লেম হৈছিলে। তাৰপিছত এইবিলাক মানে বহুত ডাঠ হৈ গৈছিলে, ইমান ডাঠ হৈছিলে। ডাঠ হৈ যোৱাৰ পিছত মই আকৌ মানুহ আনি মই এইবিলাক পেলোৱাব লাগে। তাতো মই এনেই পইচা অলপ 2টা হাজিৰা দিব লগা হয়। আমাৰ ইয়াত তেনেকৈ 400 টকা হাজিৰা, 400 800 দিব লগা হৈছিলে এদিনত।
দিনটো লাগিছিল এইখিনি পেলাওঁতে আৰু বহুত কষ্ট হয় কথাটো দেখিছে নহয় 3 ফুটমান হাইট আছিলে 3 ফুট হাইট ছিল 3.5 ফুটমান হৈছিল তাৰপিছত কি হৈছিল লিটাৰবিলাকত পুৰা মাখি জমা হয় মাখি জমা হোৱাৰ পিছত মই কৈছোঁৱে এইটো এইখিনি টকাৰ খৰচা হ'ল তো এনেকৈ মোৰ নহ'ব এনে পইচাই বাজে যাব গতিকে পলিথিন অনা যাওক ভাবিলোঁ পলিথিন পাইছে নাই পলিথিন পোৱা নাছিলোঁ বালি পাৰিবলৈ কৈছিলোঁ বালি দিবলৈ গ'লে মোক কোনোবা এজন ফাৰ্মাৰে বালি দি চালোঁ বালি যে ইমানেই গধুৰ হয় নহয় 2টা হাজিৰা হৈছিলে 3টামান হাজিৰা লাগে সেই চালোঁতে তাতো টকা গ'ল তাৰপিছত নহ'ব এনেকৈ টকা মোৰ গৈ থাকিলে মোৰ পইচা একেবাৰে নোলাব মই সেইটোও গম পালোঁ তাৰপৰা মই কৰিলোঁ কি বুলি কয় পলিথিন কিনি আনিলোঁ এইবিলাক চব পলিথিন এনেকৈ বান্ডিল হিচাপে কিনি আনিলোঁ পলিথিন ৰোল ছিষ্টেমত কেজি ছিষ্টেমত কিনিলে 130 টকা নে কিমান কৰি ল'লে পলিথিন পাৰিবলৈ চেষ্টা কৰিলোঁ প্ৰথমতে নাজানিছিলোঁ মই পলিথিনবিলাক একদম দীঘলে পাৰি দিছিলোঁ মোৰ ফাৰ্মখন আছে 105 ফুট বহল 22 ফুট ইয়াৰ পৰা মানে কমচে ইয়াৰ পৰা এইডোখৰৰ পৰা তালৈকে 50 আছে ইয়াৰ পৰা তালৈকে 60 আছে 60লে মানে 110 ফুট অলপ কম হৈছে মোৰ অলপ কওঁতে ভুল হৈছে এইবিলাক মিলাই ল'ব লাগিব 60 আছিলে এইফালে অলপ কম আছে সৰি মোৰ ভুল হৈছে এই খুঁটাটোৰ পৰাই চাংখন ইয়াৰ পৰা আছিল মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াৰ পৰা 65 আছিলে আৰু এইডোখৰৰ পৰা আছিলে 40 আছিলে মানে 105 ফুট আছিল মোৰ কেলকুলেটটো ভুল হৈছে কওঁতে বাৰু পলিথিন আনিলোঁ 60 এনেকৈ দীঘল কৰি একদম পূৰা দীঘল কৰি পাৰি দিছিলোঁ পাৰি দিয়াৰ পিছত কি হৈছে মই ভাবিলোঁ এইবাৰ ধুনীয়া হ'ব ওপৰত লিটাৰটো পৰিব মানে হাগি দিয়াৰ পিছত আমি যিখিনি পলিথিনখন টানি আনিম ভাবোঁ তাৰপিছত মই টানিবলৈ চেষ্টা কৰিছিলোঁ চেষ্টা কৰোঁতে পলিথিনে ফাটি আহে ইমানে গধুৰ হয় পানীয়ে চানীয়ে পৰি এদিন তাৰপিছত 2 দিন থৈ দিয়াৰ পিছত পিছদিনাখন মাখি বহুত উৎপাত হয় মাখি উৎপাতত বগাকৈ কণী থোপাকৈ পায় একদম ভাবোঁ কিবা হেৰি নিচিনা ভাবোঁ মই মুৰ্গীয়ে হাগিছে নহয় মানে কণী একদম টুকুৰা কিবা এটা হয় মানে মাখিয়ে কণী পোৱা নিচিনা গোটেই মাখি পোক হয় পিছদিনাখনৰ পৰা তাৰপৰা এইবিলাক ইমানেই মাখি হয় যিহেতু মাখিবিলাক চফা কৰিব পৰা নোৱাৰা মানে উৎপাতত থাকিব নোৱাৰা পুৰা চাউণ্ড মানে ওচৰ চুবুৰীয়াও অলপ বেয়া পায় মানুহে যিহেতু তাৰপৰা মই ডেইলি চফা কৰিবলৈ চেষ্টা কৰিলোঁ এদিন ৰাখোঁ নেক্সট দিনাখন চফা কৰোঁ এইটো ষ্টেপ কৰোঁ মানে 2টা ষ্টেপ কৰোঁ 1 2 3 4টা মানে এনেকুৱা হৈছিল ষ্টেপ কৰি লৈছিলোঁ দীঘলকৈ তাৰপৰা চফা কৰোঁ ডেইলি মানে মই 4টা বজাত সোমাওঁ চফা কৰিবলৈ 4টা বজাত সোমালে গধূলি পিছবেলা 4টা বজাত সোমালে প্ৰায় 7:30মান বজাত মই আজৰি হওঁ আৰু এইবিলাক চুৰপায়ো মানে কৰিবলৈ টান পায় যিহেতু নিজে কৰিব লগা হ'ল মই বহুত কষ্ট পালোঁ তাৰপৰা নেক্সট এই মাটিত কৰিব লৈছোঁ তাৰপিছত আৰু এটা ক'ব বিচাৰিছোঁ মানে কুকুৰাবিলাক ৱেট হোৱাৰ কথা কয় ৱেট হয় একো ৱেট নহয় মানে তেওঁলোকে ঠেক হৈ কেনে খাবহে নাপায় দানাটো বহল আহল হ'লে এওঁলোকে মানে কি হয় এইফালৰ পৰা এনেকৈ গৈ এনেকৈ যাব পাৰে এইফালে এনেকৈ যাব পাৰে মানে বহুত সুবিধা হয় গতিকে আপোনালোকে পৰাপক্ষত মানে চাঙত নকৰাই মই ভাল দেখিছোঁ আপোনালোকে মই বেছি দীঘলীয়া নকওঁ ভিডিঅ'টো একেষাৰে কৈ শেষ কৰি পেলাইছোঁ এইবিলাক এতিয়া মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ ধুনীয়াকৈ বহি আছে বহল আহল হৈছে এইপিনেও স্পেচ আছে এওঁলোকে এইফালেও আহিব পাৰিব আৰু ভিডিঅ'টো মই ফাৰ্মখন অলপ দেখুৱাই দিছোঁ ফিল্টাৰটো ইয়াতে কৰোঁ এইডোখৰতে চকা অলপ কৰি দিছোঁ ইয়াতে বাল্টিঙত কেতিয়াবা ৱাছ কৰিবলৈ কিমাননো ধৰি থাকিব ইয়াতে কেতিয়াবা ৱাছ কৰি চাফ চিকুণ কৰি পানীটো চফা দিব লাগে পোৱালি ভাল হ'ব ফিল্টাৰ কৰি খুৱাব লাগে চেনিটাইজাৰ কি দিয়ে
যি কোম্পানী হওক যিটো দিয়ে সেইটো কৰিলে আপোনালোকে ভাল ৰিজাল্ট পাব। মই চাইছোঁ এবাৰ নেক্সট কুটা হয় কেনেকুৱা হয় আপোনালোকক পিছৰ ভিডিঅ'বিলাক আপোনাক দেখুৱাবলৈ মই চেষ্টা কৰিম। বাই বাই, ধন্যবাদ। ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু কমেণ্ট এটা কৰিব।